চেনেল মাই নাম ক্ৰিয়েশ্যনত আপোনালোকক স্বাগতম। আজি আহিছোঁ মই বন্ধু এজনৰ ঘৰলৈ, নাম ভাস্কৰ পায়েং। তেওঁৰ মনৰ কথা পৰিকল্পনা আৰু কি আশা পুহি আহিছে সেইবোৰৰ ওপৰত আমি আজি এটা বিস্তাৰ আলোচনা কৰিম। ছুটি ইমানো দীঘল নহয় আৰু যাতে আপোনালোকে মোৰ চেনেলটো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিকে আছে নহয়? আছোঁ বাৰু। এনেই ভাস্কৰ কেতিয়াবা পৰিকল্পনা আছিল এনেকুৱা এখন ঘৰ? এতিয়াতো এইটো আমাৰতো অসমীয়াত ক'বলৈ গ'লে ডেকাচাঙৰ নিচিনাই আৰু বাঁহেৰে বনোৱা। একচুৱেলি ডেকাচাং বুলি নহয় আৰু, কিন্তু এনে বস্তুটো ছিষ্টেমটো তেনেকুৱা মানে। আৰু এনেকুৱা বাঁহ বেতে কৰা ঘৰ মানে সৰু এইটো বজাৰ নিচিনা, সেইটো এটা ধুনীয়া আকৰ্ষণ এটা আছে, য'ত নেকি দূৰৰ পৰা মানুহ এটা আকৰ্ষিত কৰি তোলে। য'ত নেকি আমাৰ প্ৰিয় মিচিঙৰ যিটো আমাৰ ট্ৰেডিশ্যনেল ঘৰ, তেনেকুৱা এটা মানে কিবা এটা সংস্কৃতি এটা ঘূৰি উঠে। এনেই পৰিকল্পনাটো কেতিয়াৰ পৰা আছিলে এনেকুৱা ঘৰ এটা যে বনাম? পৰিকল্পনা বুলি ক'বলৈ গ'লে হেৰি এবছৰমান হৈছে। এইবাৰ ফাৰ্ষ্ট এনেই ষ্টাৰ্ট কৰিম বুলি মানে তেনেকুৱা প্লানিঙো নাছিলে। এইবাৰতো ভিতৰৰ ছাইডটোতো ইমানটো ডেক'ৰেট হোৱাই নাছিলে, এনেই ষ্টাৰ্টিং এটা কৰি চাইছিলোঁ। তাৰপিছত হেৰিয়াত দিলোঁ, মাজুলীয়ান বুলি গ্ৰুপ এটাত দিলোঁ। গ্ৰুপত দিয়াৰ পিছত মানুহ এজনে মোক কণ্টেক্ট কৰে, মাজুলীয়া এজন। তেখেতে ক'লে যে তিনিচুকীয়া মানুহ কেইজনমান থাকিবগৈ, থাকিব পৰা যাব নাই? মই ক'লোঁ থাকিব পৰা যাব, কিন্তু এডজাষ্ট কৰিব লাগিব, ষ্টাৰ্ট হৈছেহে মানে, ইমান কামবিলাক ঘৰৰ কাম কমপ্লিট হোৱাকৈ নাই। তেনেকৈ আপোনাৰ প্ৰথম 4জনমান আহিলে, তিনিচুকীয়া 4জন আহিলে, তাৰপিছত আকৌ শিৱসাগৰৰ 7জনমান মানুহ তেনেকৈ ৰাসত থাকি গ'ল। বাকী এইটো বনাবলৈ যাওঁতে এনে কিমানমান টকা খৰচ হৈছে? খৰচ বুলি ক'বলৈ আপোনাৰ মিনিমামটো আপোনাৰ 35-40,000 মান খৰচ হৈছে। বাৰীবোৰ বাঁহ বেতবোৰ নিজেতো কিনা? চব কিনা। আৰু আপোনাৰ ওপৰৰ সেইফালে টকৌপাত দি আছে। বাকী বিচনা চিচনা ইয়াত মানে 3-4জন শুব পৰা, আৰামছে শুব পৰা যাব আৰু লগতে খানা পিনাও হ'ব ইয়াত। আৰু ইয়াত খোৱা বোৱাৰ পৰা ধৰি সকলো ধৰণৰ সুবিধা লাভ কৰিব। সুবিধা আছে, বাথৰুম এইবোৰ চব আছে। চব আছে। তেখেতলোকে যদি নিজে ৰন্ধা বঢ়া কৰি খাম বুলি ক'লেও মানে খাব পাৰি, খাব পৰা ব্যৱস্থাটো আছে। আৰু ৰিচেণ্টলি আমি চৌকা ইয়াতে বহুৱাই দিম, নিজে ৰান্ধি বাঢ়ি খাব পৰা। বাকী ইয়াত এটা ভাল সুন্দৰ পৰিৱেশ, মানে ধুনীয়া দৃশ্য এটা আছে। ইয়াৰ পিছফালে এটা ডাঙৰ পুখুৰী আছে। আহক আমি পুখুৰীটো অলপ দেখুৱাই দিওঁ। এয়া চাওক, আপোনালোকে ইয়াৰ পৰা বহি পিনি পুখুৰীৰ মানে এটা ডাঙৰ পুখুৰী আৰু একদম প্ৰকাণ্ড, মানে ধুনীয়া মানে আপুনি দৃশ্য উপভোগ কৰি থাকিব পাৰিব। ৰাতি হ'লেও, মৰ্ণিং টাইমত হ'লেও, যিকোনো টাইমত। এইটো চাওক কিমান ডাঙৰ পুখুৰী, আৰু ইয়াত সকলো ধৰণৰ মাছ পোহা হয়। আৰু কিনাৰত হেৰিও আছে, চিটলেছ নেমু দি আছে চাৰিওফালে। আৰু চাওক কিনাৰে কিনাৰে কি গছ আছে, কলগছ, কঁঠাল গছ, মানে বিভিন্ন ধৰণৰ গছ গছনি, কিমান প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। এক্সট্ৰাকৈ আপুনি নদীত গৈ পিনি এইটো দৃশ্য উপভোগ কৰিব নালাগে, আমাৰ ইয়াতে পোৱা যাব। কৰিব পাৰিব, আৰু বুটিং ব্যৱস্থাও কৰা হ'ব ইয়াত, যদি আপোনালোকে কণ্টেক্ট কৰে। নাও তলতে আছে, আপোনালোকে চাওক ইয়াত বুটিং ব্যৱস্থাও কৰি দিয়া হ'ব। যদি আপোনালোকে বিচাৰে সেইটোও আপোনালোকে উপভোগ কৰিব পাৰিব। বাকী এতিয়ালৈকে কিমানটা কাষ্টমাৰে আপোনাক কণ্টেক্ট কৰিছে এনে থাকিবলৈ? এতিয়ালৈকে 15-16জনমান আহিছে। 15-16জনমান মানে লাহে লাহে কাষ্টমাৰটো বাঢ়ি থাকিব। এতিয়াতো আপোনাৰ অকল মাজুলীত বুলি নহয়, অসমতে আমাৰ এতিয়া পিকনিকৰ ছিজন এটা চলি আছে। আৰু কিছুমান মানুহ এনেকুৱা মানে মানুহ আছে ট্ৰেভেলিং কৰি ভাল পায়, আৰু বাহিৰৰ মানুহে আমাৰ মিচিঙৰ কালচাৰটো বহুত ভাল পায়, এনেকুৱা চাংঘৰত থাকি বা কিবা কৰি, মানে সেইটো এটা সুকীয়া আমেজ এটা আছে, সেইটো আমেজটো ল'বলৈ আহে। আৰু বাকী ইয়াত ৰাতি পাৰ নাইট ৰেণ্ট কেনেকৈ?
পাৰ নাইট আপোনাৰ এইটো বেড চিষ্টেম হ'ব। বেড চিষ্টেম এটা বেডত আপোনাৰ 500 500 লগতে যদি খোৱা বোৱাটো যদি দিয়া হয় খোৱা বোৱা যদি কয় তেওঁলোকৰ কথা কৰিব পাৰিব। এনে তাকেইতো খোৱা বোৱাটো যদি আপোনাৰ ফালৰ পৰা কৰি দিলে এনে কিমানমান ৰেণ্ট পৰিব তেতিয়া পাৰ নাইট? আপোনাৰ এটা বেডত আপোনাৰ 800 মান পৰিব। 800 যদি লগতে খোৱা বোৱাটো কৰা খোৱা যদি কৰে এক্সট্ৰাকৈ কৰিলে 500 আৰু এনে আৰু ইয়াতকৈ আৰু অলপ ডাঙৰ পৰা কিবা এটা পৰিকল্পনা আছেনে? আগলৈ আপোনাৰ আলিৰ ফালে আৰু দুটামান এক্সটেনশ্যনৰ কথা ভাবি আছোঁ আৰু আপোনাৰ ফিচাৰীৰ মাজতে এটা ৰেষ্টুৰেণ্ট বহিব। ফিচাৰীৰ মাজত মানে এটা সেইটো চেণ্টাৰ একদম চেণ্টাৰ মানে সেইটো মানে দলং চিষ্টেম হ'ব। দলং চিষ্টেম ভিতৰলৈ সোমাই যাব পৰা। আৰু সেইটো আপোনালোকক দেখুৱামগৈ নেক্সট যেতিয়া বনাব তেতিয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকে যোগাযোগ কৰিবলৈ মোৰ ডেছক্ৰিপশ্যনত লোকেশ্যন ইয়াৰ ফোন নাম্বাৰ ভেনু চব দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব যদি থাকিব মন যায়। এৰাতি আপোনালোকে থাকিছোঁ, পৰিৱেশটো আপোনালোকক দেখুৱাই দিলোঁ, ভিউ কিমান ধুনীয়া। আৰু এতিয়া ঠাণ্ডা দিনত বেছি ভাল লাগিব। আৰু গৰম দিনত হ'লেতো গৰম দিনতো আহিব পাৰিব। আপোনালোকে ফিচাৰীৰ ওচৰতে আছে, লগতে আপোনালোকে ঠাণ্ডা হাৱা খাই পিনি আৰামছে ইয়াত শুই থাকিব পাৰিব। 12 মাহতে কমফৰ্ট ফিল কৰিব। বাকী ঠিক আছে বাৰু, আপোনাৰ পৰিকল্পনাটো জানি আৰু নিশ্চয় আগলৈ আৰু আগবাঢ়ক, শুভ হওক দিনটো, আজিৰ দিনটো শুভ হওক, লগতে দীৰ্ঘায়ু কামনা কৰিলোঁ, পৰিকল্পনা যাতে আগবাঢ়ে। বাকী ঠিক আছে, ধন্যবাদ থাকিল। বাৰু যাওঁ, ঠিক আছে বাই, লগ পাম আকৌ। নিশ্চয় ঠিক আছে, লগ পাম। নিশ্চয়।